নমস্কাৰ, মোৰ স্বৰচিত কবিতা এটি আপোনালোকৰ ওচৰত পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম মানুহ। মানুহে যদি মানুহক নিচিনে, মানুহৰ অস্তিত্ব থাকিব ক'ত? মানুহে যদি মানুহৰ শত্ৰু হয়, হিংস্ৰ জন্তুৰ পৰিচয় দিব কাক? মানুহে যদি মানুহক হত্যা কৰে, জীৱ শ্ৰেষ্ঠ কোন, মানৱ নে জন্তু? মানুহে যদি মানুহৰ বাবে নাভাবে, মানুহৰ মূল্য ক'ত? সময়ৰ কোবাল সোঁতত আহিছে অগণন মানুহ, আকৌ উভতি গৈছে চিৰদিনৰ বাবে, থাকি গৈছে কেৱল কৰ্মৰ নাম। মাটিৰ মানুহ আমি মাটিতেই যাম মিলি, হিংসা অহংকাৰ সকলো যাব উৰি। দুদিনীয়া জীৱনত মানুহ হিচাপে মানুহৰ বাবে মানুহ হ'ব নোৱাৰো কিয়? মানুহে যদি মানুহক নিচিনে, মানুহৰ অস্তিত্ব থাকিব ক'ত? ধন্যবাদ।